কবিতাৰ শিৰোনাম কটন কলেজলৈ। কবি অমলেন্দু গুহ। লাজতে লুকালো ল'ৰালিকালৰ কুমলীয়া জলছবি। লাহৰী হাতেৰে সাবটি ধৰিলা যিদিনা আদৰি লৈ। তোমাৰ চকুৰ দাপোনত যেন নিজকে পালোহি চিনি। একেটি দীঘল চুমাত গাভৰু জনালা পুৰুষ মই। যৌৱনে মোৰ পাহি মেলি দিলে পদুম ফুলৰ দৰে। দীঘলীৰ বুকু বথাৰ কোবত চেদেলি ভেদেলি কৰি। লুইতৰ টান কোবাল খুটত জাপ দিলো একেলৰে। তোমাৰ মধুৰ প্ৰেৰণা গাভৰু হৃদয়ত তুলি ধৰি। হৃদয় হ্ৰদত সিদিনা কিমান থৌকিবা থৌ থৌ। দৃপ্ত সবল প্ৰতি খোজে খোজে গেলেৰি গুম গুমাই ইঘৰৰ পৰা সিঘৰলৈ কতবাৰ যোৱা অহা। সিদিনাৰ কথা জানোচা গাভৰু মনত আছেনে নাই? চুদমাৰ্চন হলত নিতৌ হৃদয়ৰ বিনিময়। তুমিয়ে শিকালা আভুৱাৰে ভৰা কিতাপৰ পাতখিলা। ওৰে দেশ যদি সজাত বন্দী, যদি মন্ত্ৰণাময় প্ৰাণ কেঁচি খাই বুটৰ কলত। ন্যায়ৰ শাসন ঢিলা। ৩০ বছৰ বয়সত আজি জীৱনৰ মাজুলীত থিয় দি সুধিছোঁ গাভৰু তোমাৰ মনত আছেনে নাই? তোমাৰ কাৰণেই ছিঙিছিলোঁ মই এজোপা হাচনাহানা নিষেধৰ বেৰ, বাধাৰ ভ্ৰুকুটি, কাঁটাতাৰ আঁতৰাই। কটা আঙুলিৰ তেজেৰে ৰাঙলী সিজোবা হাচনাহানা শুকাব নোৱাৰে আজিও কিজানি তোমাৰ ফুলদানিত। বিচাৰি পাবা এডোখৰ লিখা ৬ ডিচেম্বৰ, সময়ৰ দুখ উজ্বলাই থকা যেন এটি বনগীত। কবিতাৰ শিৰোনাম কটন কলেজলৈ। কবি অমলেন্দু গুহ।